নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰা। বিজেপিৰ ত্ৰিশূল আৰু কংগ্ৰেছ। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে যে বিজেপিয়ে ত্ৰিশূল হাতত লৈ কংগ্ৰেছক আক্ৰমণ কৰিছে। এই ত্ৰিশূল হ'ল তেখেতৰ ভাষাত ইডি, CBI আৰু ইনকাম টেক্স। অৰ্থাৎ এই তিনিটা বিভাগক ব্যৱহাৰ কৰি বিজেপিয়ে কংগ্ৰেছক আক্ৰমণ কৰিছে বা ব্যতিগ্ৰস্ত কৰিছে বা ব্লেকমেইল কৰিছে। কিন্তু কিয় পাৰিছে? এজন সৎ নেতাক মই ভাবোঁ নোৱাৰে। 60 বছৰীয়া শাসনকালত কংগ্ৰেছী নেতাসকল বহুতো দুৰ্নীতি আৰু কেলেংকাৰীত লিপ্ত আছে। দুৰ্নীতিৰে অবৈধ টকাৰ পাহাৰ ঘটিছে, বহুতো ক'লা টকাৰ গৰাকী হৈছে। সেয়েহে তেখেতসকলক এই তিনিটা বিভাগৰ দ্বাৰা অভিযুক্ত কৰাটো অতি সহজ কথা আৰু বিজেপিয়ে তাকেই কৰিছে। কিন্তু মই ভাবোঁ এই যিটো সংস্কৃতি, ত্ৰিশূল সংস্কৃতি, ইয়াৰ স্ৰষ্টা কিন্তু কংগ্ৰেছেই। কংগ্ৰেছেই এই ত্ৰিশূলডালৰ স্ৰষ্টা। জৱাহৰলাল নেহৰুৰ দিনৰ পৰাই আৰম্ভ হৈছিল এনেধৰণৰ ভয়, ভাবুকি বা বঞ্চিত কৰাৰ যিটো প্ৰক্ৰিয়া। এইটো নেহৰুৰ দিনৰ পৰা আৰম্ভ হৈছিল। প্ৰয়াত ইন্দিৰা গান্ধী ডাঙৰীয়াৰ দিনত এইটো প্ৰবল ৰূপ ধাৰণ কৰিছিল। বহুতো ৰাজনৈতিক প্ৰতিশোধ, হত্যা, ভাবুকি, গ্ৰেপ্তাৰ আদি কৰি বিৰোধীসকলক ক্ষতিগ্ৰস্ত কৰিছিল আৰু তছনছ কৰিবলৈ চেষ্টা কৰিছিল। ইমাৰ্জেঞ্চি দিবলৈও কুণ্ঠাবোধ কৰিছিল। গতিকে তেনে দলৰ এজন নেতাৰ মুখত এনে কথা শুনিলে হাঁহি উঠে। ময়ো এটা ৰাজনৈতিক পৰিয়ালৰ সন্তান। কংগ্ৰেছীসকলৰ এনে কুকাৰ্য মই ল'ৰালি কালৰ পৰাই দেখি আহিছোঁ। মোৰ খুৰা DSP পদৰ বাবে নিৰ্বাচিত হৈছিল নিজৰ প্ৰতিভাৰ বলত। কিন্তু ৰিবাৰ বৰাৰ ভাতৃ হোৱাৰ বাবে তেখেতে চাকৰি পালে। মোৰ মাও এজন আদৰ্শ শিক্ষয়িত্ৰী আছিল। মহাত্মা গান্ধী আশ্ৰম ৱাৰ্ধাৰ পৰা ন্যায় তালিম শিক্ষা লোৱা এজন আদৰ্শ শিক্ষয়িত্ৰী আছিল। মায়ে জীৱনত ভেঞ্চাৰ স্কুলত কাম কৰি কটাইছিল। এনে ভেঞ্চাৰ স্কুলসমূহক চৰকাৰীকৰণ কৰিবলৈ সন্মত হৈছিল, কাৰণ তেখেত নিবাৰণ বৰাৰ পত্নী। আনকি সকলোৱে খুব গুণগান লোৱা শৰৎ সিংহ ডাঙৰীয়াৰ দিনতো মায়ে শৰৎ সিংহক লগ ধৰি বিফল হৈছিল, যদিও শৰৎ সিংহ দেউতাৰ বন্ধু আছিল। আৰু ময়ো নিজে বহুবাৰ বহু কথাত বঞ্চিত হৈছোঁ। আমাৰ পৰিয়ালৰ বাকী সদস্যসকলো হৈছে। মোৰ পত্নীয়েও ACS পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰিটো নাপালে। এনেধৰণৰ বহু কথাই আছে। আৰু যিসকলে বিৰোধী দলৰ ৰাজনীতি কৰিছে তেখেতৰ অতি সন্ততি সন্তান সকলোৱে জানে কি ধৰণে কংগ্ৰেছে নিজৰ ৰাজত্ব কালত বিৰোধী দলসমূহক বা আন্দোলনকাৰী বা অন্যান্য প্ৰতিবাদী সত্তাক কেনেদৰে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছিল, এই কথা সকলোৱে জানে। আজি প্ৰদ্যুৎ বৰদলৈৰ মুখত এনে কথা শুনি মোৰ হাঁহি উঠিছে, আনন্দও লাগিছে যে যিটো সংস্কৃতি নিজেই সৃষ্টি কৰিছে তাৰ বলি নিজেই হ'বলগীয়া হৈছে। আমি কিন্তু ত্ৰিশূলক আগতেও ভয় কৰা নাছিলোঁ, আজিও ভয় নকৰোঁ, কাৰণ আমি বীৰ সন্তান। তেখেতসকলৰ সেই শক্তি নাই, এই ত্ৰিশূলৰ বিৰুদ্ধে যুঁজিবৰ শক্তি নাই, বৰ দুৰ্বল। গতিকে তেখেতসকলে হয়তো পৰাজয় স্বীকাৰ কৰিব, আঁঠু ল'ব, কিন্তু আমি নলওঁ। আমি ত্ৰিশূলৰ বিৰুদ্ধে যুঁজি থাকিম। নমস্কাৰ, জয় অসম।